আপোনালোকে? ঐ মই কি পালো ককা আপুনি বাল্টি এটা পাইছে, সেইটো আপুনি ৰাতি মুতিব পাৰে আৰু নহলে এইটো লওক দাদা। দাদা টেবুলখন কোনে পালে? দাদা টেবুলখন খেলত নাছিলে নহয়, এখন মোৰহে, মই লৈ যাওঁগে আৰু এতিয়া। যাওক আমিও যাম। আজি কেইদিন হলো? আজি 27 তাৰিখ দেখোন। আজি লটাৰী খেলাখন আছিল নহয়। পোনাকণ এইফালে আছোন। কি হ'ল পাপা? আজি 27 তাৰিখ নহয় জানো? আজি কিবা আছে নেকি? আছেতো। সেইদিনাখন যে আমি লটাৰী খেলৰ টিকেট কেইটা লৈছিলো, আজি খেলখন আছে নহয়, যাওঁ ব'ল। ব'লা ভাতকেইটা খাই যাওঁ ব'ল আকৌ। ব'লা দিয়া, ভাতকেইটা খাই পটককে যাওঁ, নহলে কিবা পালে আমাক নিদিব আকৌ। ধনেশ্বৰী ভাত হ'ল নে? আমি যে সেইদিনাখন লটাৰী খেলখনত টিকেট কেইটা লৈছিলো, আজি খেলখন আছে নহয়, আমি যাওঁ, ভাত আহি পেলাই খামহি। সেইদিনাখন যে লটাৰী খেলত টিকেট লৈছিলো, গাহৰিকেইটাৰ নামত 10টামান, আজি খেলখন আছে নহয়, যাব লাগিছিল। ধনেশ্বৰ দাহঁতো অহা নাই নহয়। দেৱকান্ত কি কৰিছা? আছো আজি লটাৰী খেলখন আছে নহয়, মই আপোনালোকলৈকে ৰখি আছো, ব'লক যাওঁ। ব'লা আমি আহিলোৱে। ব'লক দেৱকান্ত দাদা। ব'লা। যোৱা তোমালোক কলৈ ওলালা গোটেই যাক? সেইদিনাখন যে টিকেট লৈছিলো লটাৰী খেলখন, আজি খেলখন আছে নহয়, যাওঁ আকৌ। ব'লা ময়ো টিকেট লৈছিলো নহয়, ময়ো যাওঁ। যা যদি ব'লক তেতিয়াহ'লে। ব'লা। খেল আদায় হ'ল নেকি ককা খেলখন আদায় হৈ গ'ল নহয়, এতিয়া আপোনালোকৰ বস্তুকেইটাহে আছে। আমিও বস্তু পাইছো নেকি? পাইছে বহুত বস্তু পাইছে আপোনালোকে। মই কি পালো ককা আপুনি বাল্টি এটা পাইছে, সেইটো আপুনি ৰাতি মুতিব পাৰে আৰু নহলে লেট্ৰিনলৈ পানী নিবও পাৰে। মই টিংটো পালো। দে তেতিয়াহ'লে মই যাওঁগে। এইটো লওক। দে যোৱা মই যাওঁ দে, তোমালোক আহি থাকিবা। যাওক নিজে বস্তু পালে যে এতিয়া আমাক এৰি থৈ গুচি গ'ল। হ'ব যাওঁ, তোমালোক আহিবা। মই কি পালো দাদা? আপুনি ঘড়ীটো পাইছে, ৰাতি সময় চাই শুই থাকিব। দিয়ক। এইটো লওক। দাদা মই কিবা পাইছো নে? পাইছে আপুনি মিঠাইৰ বটলটো পাইছে। দিয়ক তেতিয়াহ'লে যাওঁগে। এইটো লওক। দাদা মই কিবা পাইছো নে? দাদা আপুনি একো নাপালে নহয়, আপোনাৰ ভাগ্যখন বহুত বেয়া। হ'ব দিয়ক, দুখ চুখ নকৰিব, আপুনি ইবাৰলৈ খেলিলে ইবাৰলৈ পাব। হ'ব দিয়ক, নাপালো যদি নাই আৰু যাওঁগে। হ'ব যাওক। দাদা মই কিবা পাইছো নে? পাইছা ভণ্টি, তুমি চেম্পুটো পাইছা? দাদা মই চেম্পুটো পালো নে? ভালেই হ'ল দিয়ক, মোৰ চেম্পুটো শেষত কিনিবলগীয়া হৈ আছিলে, পইচাটো বাচি গ'ল। এইটো লোৱা। দিয়ক। দাদা আমাক যে ৰখাই থৈ দিছে, আমি একো নাপালো নেকি? পাইছে আপোনালোকেতো চবতকে হেভি বস্তু কেইটা পাইছে, সেইকাৰণেতো আপোনালোকক ৰখাই থৈ দিছো দেৰিলৈকে। আমি হেভি বস্তু কেইটা পালো নে? তোমালোকেতো চবতকে হেভি বস্তু কেইটা পাইছা। মই কি পালো দাদা? আপুনি তাৰমানে দেৱকান্ত দাসে পাইছে ব্ৰইলাৰ এটা। মই ব্ৰইলাৰতে পালো, থাংকু দেই। হ'ব থাংকু দৰকাৰ নাই, খেল পাতিছো যেতিয়া দিবই লাগিব। খানা খোৱাদিনাখন মাতিব আৰু। হৈ যাব, এতিয়া মোক ব্ৰইলাৰটো দিয়ক। এইটো হওক। দাদা মই কি পালো? লম্বু দাদা আপুনি পাইছে ডিম এক প্লেট। দাদা মই ডিম এক প্লেট পালো। হয় আপুনি ডিম এক প্লেট পালে। এক প্লেট ডিম পাই গলো বুলি আকৌ এদিন দেখাই নেপেলাব, গেছ হৈ মৰিব। নাখাওঁ। চবতকে দামী প্ৰাইজটো পাইছে পোনাকণ দাসে। ল'ৰা তই হাঁহ পাই গলি দেই, মজা। এইটো হোৱা। পাপা হাঁহটো লওঁচোন, মই ল'ব নোৱাৰিম, এইটো মোৰ হাতৰ পৰা গুচি যাব। তেতিয়াহ'লে ডিম প্লেট লৈ থাক, মই হাঁহটো লওঁ। এইটো লওক দাদা। দাদা টেবুলখন কোনে পালে? দাদা
টেবুলখন খেলত নাছিলে নহয়, এখন মোৰহে, মই লৈ যাওঁগৈ আৰু এতিয়া। যাওক আমিও যাওঁগে আৰু দেৱকান্ত ব'লা। ব'লক ব'লক। দেৱকান্ত তুমি ব্ৰইলাৰ পালা, মই ডিম পালো আৰু পোনাকণে হাঁহটো পালে। এতিয়া আমি গোটেই 3টা বস্তু মিলাই খানা এটাকে খাই দিম আৰু 2 দিনমানৰ পিছত। পোৱা যাব। মই এটা মানুহে কিনো অকলে ব্ৰইলাৰটো খাম আৰু গোটেইকেইটা মিলি খানাটোকে খাই দিওঁ আৰু হাঁহ ব্ৰইলাৰ আৰু ডিম। হ'ব। দেৱকান্ত দা, আমি যাওঁগৈ দেই। যোৱা মোৰ ভাত কেইটামান খাই লওঁগৈ, মই ভাত নোখোৱাই গ'লো নহয়। তেন্তে ৰাইজসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকৰ ফালে যদি খেল আছে, আপোনালোকে খেলত কি পালে ক'ব কমেণ্ট কৰি।